মোগল সাম্ৰাজ্য ইমান শক্তিশালী আছিল যে ভাৰতবৰ্ষখনৰ সিহঁতি আধা অংশ সিহঁতি ৰাজত্ব কৰিছিল, মানে নিজৰ অধীনত কৰি লৈছিল। কিন্তু সিহঁতি গোটেই ভাৰতবৰ্ষখনক সিহঁতি কিয় ৰাজত্ব কৰিব পৰা নাছিল? বাংলাদেশ পাই পিনি সিহঁতি অসম এণ্ট্ৰি কৰিছিল আৰু তেতিয়া মোগলক 17 বাৰকৈ যুদ্ধত হৰাই সিহঁতক খেদি পঠাইছিল অসমৰ পৰা, যাৰ কথা অসমৰ 95% মানুহে গম পায়। আই এম গonna টক এবাউট আহোম সাম্ৰাজ্য। তোমালোকে গম পোৱা নে আহোমসকল চাইনাৰ ক'ৰ পৰা আহিছিল? তোমালোকে গম পোৱা নে মোগলক 17 বাৰ হৰুৱা ইমান শক্তিশালী আহোমৰ সেনা কেনেকৈ শাসনৰ অন্ত পৰিল? এই কথা জানিব হ'লে আমি 1228 খ্ৰীষ্টাব্দলৈ ঘূৰি যাব লাগিব। আহোমসকল আহিছিল পাটকাই পৰ্বত পাৰ হৈ মংমাওৰ পৰা, মানে বৰ্তমান চাইনাৰ ইউনান চিটিৰ পৰা। China's Yunnan province. টাই ৰাজকুমাৰ চুকাফাৰ নেতৃত্বত এটা দল আহি পাটকাই পৰ্বত পাৰ হৈ অসম এণ্ট্ৰি কৰে। আহোমসকলে এটা কথা গম পাইছিল যে অসমখন ভিজা ধানৰ খেতিৰ বাবে উপযোগী আৰু বহুত ভাল ধান হয় বুলি। সেইকাৰণে আহোমসকলে মূলধন হিচাপে ধান খেতিকে বাছি লৈছিল। চন 1667 মোগলসকলে এটা কথা গম পাই গৈছিল যে অসমৰ মূল্যৱান সম্পত্তি আৰু সম্পদৰ কথা। সেইকাৰণে মোগলসকলে আহোমসকলৰ ওপৰত মানে অসমক বাৰে বাৰে আক্ৰমণ কৰি এটা সময়ত আহোমসকলক পৰাস্ত কৰি দিছিল। আনকি আহোমৰ দুজন ৰজাক মোগলে বন্দী বনাইছিল। তাৰপিছত আহোমসকলে গুৱাহাটীৰ পৰা নিজৰ কণ্ট্ৰলটো হেৰুৱাই পেলাইছিল আৰু 3 লাখ সম্পত্তিৰ মূল্য দিবলগীয়া হৈছিল। আহোমসকলে এই যুদ্ধত হৰাৰ পিছতে সিহঁতি হাৰ মানি দিয়া নাছিল আৰু আকৌ নতুন যুদ্ধৰ কাৰণে প্ৰিপেৰেশ্যন সিহঁতি মনে মনে আহোমসকলে কৰি আছিল। আৰু মোগলসকলে ভাবিলে যে গুৱাহাটীৰ আমাৰ হাতত আহি যোৱাৰ পাছত সিহঁতি গোটেই অসমখন ৰাজত্ব কৰিব বিচাৰিলে, মানে অসমৰ গোটেই সম্পত্তিবোৰ নিজৰ হাতত কৰিব বিচাৰিলে। আৰু তেতিয়া মোগলসকলে 5000 গানছ মানে বন্দুক আৰু বহুত বৰটোপ আৰু হাজাৰ সৈন্যৰ সৈতে সিহঁতি যুদ্ধ কৰিবলৈ লাহেকৈ আহি গ'ল। बनाने वाले इसे नाम दिया है नागेश्वर। আহোমসকল কি কম আছিল নি? সিহঁতি হাৰ মানি দিয়া নাছিল আৰু সিহঁতি এটা চাউনি পাতিলে, মানে প্লেন কৰিলে। আৰু এই প্লেনটো এনেকুৱা ধৰণৰ আছিল যে ওখ গড় সাজি পিনে আহি গড়ৰ ওপৰৰ পৰা সিহঁতি বহুত ডাঙৰ পাথৰ গিৰাই দিছিল, বৰটোপ মাৰিছিল। এনেকৈ লাখ লাখ মোগল সৈন্যক তাবাহ কৰি দিছিল, মানে ধ্বংস কৰি দিছিল আৰু এনেকৈ মোগলসকলক হৰুৱাই দিছিল। তাৰপিছত মোগলসকলে এটা কথা ৰিয়েলাইজ কৰিলে, उस राजाओं को धमका लेने से हिंदुस्तान पर अपनी हुकूमत नहीं हो जाती। পিছত আকৌ আহোমসকলে গুৱাহাটীখন নিজৰ হাতৰ অধীনলৈ আনিলে। আহোমসকলৰ এটাই উচুল আছিল, দেশতকৈ মোমাই ডাঙৰ নহয়। এই বাক্যশাৰী কৈছিল লাচিত বৰফুকনে। লাচিত বৰফুকন আছিল আহোমৰ কামাণ্ডেণ্ট, মানে আহোম সেনাৰ কামাণ্ডেণ্ট, অৰ্ডাৰ দিয়া মানুহ। এদিন হঠাতে লাচিত বৰফুকনে এটা কথা গম পাইছিল যে অহা কাইলৈ আমাৰ ৰাজ্যত দুশ্মনে আক্ৰমণ কৰিব। এই কথা গম পাই লাচিত বৰফুকনে এটা চাউনি পাতিলে, মানে এটা প্লেন কৰিলে যে কেনেকৈ হৰুৱা হ'ব দুশ্মন সেনাক। তেতিয়া লাচিত বৰফুকনে কি কৰিলে, এটা গড় নিৰ্মাণ কৰিবলৈ, মানে এটা ওখ ঢাপ, যাতে দুশ্মন সেনা ওপৰলৈ উঠি যাওঁতে কষ্ট হয় আৰু সিহঁতি ওপৰৰ পৰা বস্তু বাগৰাই মেলি দুশ্মন সেনাক মাৰিব পাৰে। এনেকুৱা গড় নিৰ্মাণ কৰিবলৈ সৈন্যসকলক কামান দিলে আৰু এই কামানটো চাই থাকিবলৈ, মানে সৈন্যসকল কাম কৰা চাই থাকিবলৈ লাচিতে নিজৰ মোমায়েকক দায়িত্ব দি থৈ গৈছিল। আৰু তেতিয়া নিজৰ মোমায়েকে সিহঁতি কাম কৰি আধা ৰাতি হৈ গ'ল আৰু 12টামান বাজিছে চাগে। তেতিয়া মানে সেই কি কৰিলে, নিজৰ মোমায়েকে সিহঁতক ভাগৰ লাগিছে বুলি যোনখিনি কাম মানে সৈন্যই কাম কৰি আছিল সিহঁতক ৰেষ্ট কৰিব দিলে। আৰু যেতিয়া আধা ৰাতি লাচিত বৰফুকনে আহি দেখিছে যে শুই আছে মানুহবোৰ, চব যোনবোৰ কাম কৰি আছে সৈন্যবোৰ শুই আছে, তেতিয়া নিজৰ মোমায়েকক লাচিতে সুধিলে যে কি হৈ আছে, এনেকৈ শুই আছে যে একে ৰাতিৰ ভিতৰত গড় নবনিব নেকি? যদি গড় নবনে তেনে যদি কাইলৈ আক্ৰমণ কৰি দিয়ে কি হ'ব আমাৰ ৰাজ্যত? তো তেতিয়া কি কৰিলে, লাচিতৰ মোমায়েকে ক'লে যে সিহঁতি ভাগৰ লাগিছে, অলপ ৰেষ্ট কৰি লৈছে, হ'ব লাহে কৰি আছে। সেই বুলি কোৱা দেখি লাচিতে কি কৰিলে, নিজৰ কঁকালৰ পৰা হেনদাংখন উলিয়াই, মানে দাখন উলিয়াই নিজৰ মোমায়েকৰ ডিঙিটো কাটি ছিঙি পেলাই দিলে মাটিত একে ঘাপে। পাছত ক'লে দেশতকৈ মোমাই ডাঙৰ নহয়। লাচিত বৰফুকনৰ এই দেশৰ প্ৰতি থকা সহানুভূতি আৰু দেশৰ প্ৰতি থকা প্ৰেম কাৰণে একে ৰাতিৰ ভিতৰত গড় বনাই 17 বাৰকৈ মোগলক হৰুৱাই এনেকৈ আহোম বংশধৰে 1228 খ্ৰীষ্টাব্দৰ পৰা
1826 খ্ৰীষ্টাব্দলৈ অসমত 600 বছৰ শাসন কৰিলে। আৰু আহোম বংশধৰৰ ওপৰত মই বেছিকৈ ভাষণ নিদিওঁ। তোমালোকে ইয়াৰ ওপৰত বেছিকৈ যদি ষ্টাডি কৰিব বিচাৰা তেনেহ'লে গুগল বা বেলেগ ৱেবছাইটত গৈ পিনি তোমালোকে সেইবোৰ চাৰ্চ কৰি তোমালোকে পঢ়িব পাৰা। এতিয়া মেইন কথাটো হ'ল আহোমসকল ইমান শক্তিশালী হোৱাৰ পাছত সিহঁতৰ বংশধৰ সিহঁতৰ শাসন কাৰ্য কেনেকৈ অন্ত পৰিল। 16 শতিকাত আহোম ৰজাৰ চহুংমুঙৰ অধীনত সাম্প্ৰহাৰিক চৰিত্ৰ আৰু জাতিভেদ হোৱাৰ কাৰণে সংগঠন মানে দলটোৰ একতাটো ভাগি পৰিল। ৰাজনৈতিক অৰ্থনৈতিক আৰু শাসন কাৰ্যত কিছু মানসিকভাৱে প্ৰভাৱ পৰিল আৰু মুৰামুৰিয়াৰ যুদ্ধৰ উত্থানৰ লগে লগে ৰাজ্যখন বহুত দুৰ্বল হৈ পৰিল। তেতিয়াই সেইটো সুযোগ লৈ বাৰ্মীসকলে আহোমসকলৰ ওপৰত আক্ৰমণ কৰে। তাৰ পাছত 1826 খ্ৰীষ্টাব্দৰ য়ন্দাবু সন্ধিৰ ফলত ৰাজ্যখন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ যায়। আৰু আহোমসকলৰ শাসনৰ অন্ত পৰে। গাইজ আজিৰ ষ্টৰিটো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা। কেনেকৈ ছাবস্ক্ৰাইব কৰা নাজানো, বাছ লাল বটনটো ক্লিক হৈ যাব লাগে। বাই বাই।